আন এটা ৰেচিপিলৈ মই মাকনে মাখন কৰ্মকাৰ ভ্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হ'ল কাচকলৰ কাটলেট। গতিকে আহকচোন দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাচকল 4টা লৈ বইল কৰি ভালদৰে ঠাণ্ডা কৰি লৈছোঁ। কৰ্ণফ্ল'ৰ লৈছোঁ চাখুৱা কাপত জোখাৰে 1 কাপ। আদা সৰু চাইজৰ এটুকুৰা লৈ মিহি মিহিকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া 3টা লৈ কাটি লৈছোঁ। মান ধনিয়া অকণমান কাটি লৈছোঁ। আপোনালোকে ধনিয়া এতিয়া থাকিলে ধনিয়া কাচকলৰ দি ল'ব পাৰিব। বাকলিকেইটা গুচাই ল'ম। গোটেইকেইটা কাচকলৰ বাকলি গুচাই লোৱা হৈ গ'ল। চামুচৰ সহায়ত বইল কৰি লোৱা কাচকলকেইটা ভালদৰে পিটিকি লৈছোঁ। কাচকল পিটিকি লোৱা হৈ গ'ল। এতিয়া দিছোঁ কৰ্ণফ্ল'ৰ। একেবাৰে ঢালি নিদিওঁ, আধাকে দিম। এতিয়া দিছোঁ আদা। আপোনালোকে পিঁয়াজ দিও বনাব পাৰে, মই পিঁয়াজ ব্যৱহাৰ কৰা নাই। এতিয়া দিছোঁ কাটি লোৱা কেঁচা জলকীয়া। এতিয়া দিছোঁ কাটি লোৱা মান ধনিয়া। এতিয়া দিছোঁ নিমখ সোৱাদ অনুসৰি 1.5 চামুচ। এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ 1.5 চামুচ। এতিয়া দিছোঁ জিৰা পাউডাৰ 1.5 চামুচ। এতিয়া দিছোঁ ধনিয়া পাউডাৰ 1.5 চামুচ। এতিয়া দিছোঁ চফ 1.5 চামুচ। এতিয়া গোটেই উপকৰণখিনি ভালদৰে মিক্স কৰি ল'ম। সানি লোৱা হৈ গ'ল। এতিয়া অকণমান হাতত লৈ কাটলেটৰ আকাৰ দি ল'ম। গোটেইকেইটা কাটলেট বনাই লোৱা হৈ গ'ল। এতিয়া গেছটো অন কৰি কেৰাহী পাতি দিছোঁ। এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি ৰিফাইন তেল। তেল গৰম হ'লে কাটলেটকেইটা এটা এটাকৈ দি ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ যাতে ভিতৰলৈকে সিজি যায়। গেছৰ ফ্লেমটো হাই ৰাখিলে ওপৰত পৰি যাব আৰু ভিতৰত কেঁচা হৈ থাকিব। এতিয়া কাটলেটকেইটা লুটিয়াই লৈছোঁ। দুয়োফালে ওলোট পালোট কৰি লোৱা পাছত গল্ডেন ব্ৰাউন হ'লে প্লেট এখনত নমাই লৈছোঁ। মই প্লেটৰ ওপৰত নিউজ পেপাৰ এখন দিছোঁ যাতে এক্সট্ৰা তেলখিনি এবজৰ্ব কৰি লয়।
বাকী থকা কাটলেটখিনিও তেলত দি লৈছোঁ। এয়া চাওক, মই গৰমে গৰমে প্লেট এখনত লৈ লৈছোঁ খাবলৈ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, ট্ৰাই কৰি চাব পাৰে। এইদৰে বনাই খালে কাচকল নোখোৱা মানুহৰো প্ৰিয় হৈ পৰিব। এইদৰে বনাই চাটনি, চচ বা চাহৰ লগত ছাৰ্ভ কৰক আৰু এনজয় কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ।